पन्चायत बिसायख'थियाव देरहानाय भारत पार्टीनि सा 25 थान्दैफोरनो अदालगुरियाव जरखा मान बावनाय हाबाफारि। आसामनि मिरुआरि बिबानगिरि आफादगिरि रेजेन हरआबो हाबाफारियाव बाहागो लादों। अदालगुरियाव जय भारत पार्टीनि पन्चायत बिसायख'थियाव देरहासार जानो हानाय सा 25 थान्दैफोरखौ मोनसे जरखा मान बावनाय हाबाफारिनि गेजेरजों बरायदों। अदालगुरिनि बेगाफारायाव रुंसारि प्रदीप नागनि न'आव जरखा मान बावनाय हाबाफारि खुंनाय जादों। मुंख'नाय हाबाफारिजों लोब्बा लाखिनानै बिजेपिनि आफादगिरि तिहारु गन्डे पन्चायत बिसायख'थिनि देरहासारनाय थान्दैफोरजों लोगोसे दुलाराय आसाम आदिबासी फरायसा आफादनि मिरु आफादगिरि रुंसारि प्रदीप नागनि सदादि स्टलाव आलारि बाथि सावदोंमोन आरो रुंसारि प्रदीप नागनि न'आव मोनसे जरखा मान बावनाय मेल खुंनाय जादों। बे जरखा मान बावनाय मेलाव भारत पार्टीनि जानानै बिसायख'थि गेलेनानै पन्चायत बिसायख'थियाव देरहासार जानो हानाय सा 25 थान्दैफोरखौ फुलाम गामसाजों मान बावनाय जादों आरो बे हाबाफारियाव दुलाराय आसाम आदिबासी फरायसा आफादनि मिरु बिबानगिरि आफादगिरि रेजेन हर नेहाथारि देबेन हरजों लोगोसे मिरुनि गोबां दैदेनगिरिफोर आरो जय भारत पार्टीनि जिल्ला थान्दैफोरा नुजाथिदोंमोन। माजबादनिफ्राय जतिनाथनि रिपर्ट एनबिटि लाइव। कमिटी बना भाई महासभा माने पार्टी वार्ड मेम्बर हिसापे मैं जिकी आसो प्रथम बारते मैं इमान सपोर्ट पाइছো इमान वोट जिकिছো मैं बहुत आनंद फील करि आसो और मैं गौरव महसूस करि आसो जे मैं এটা আমার প্রদীপ নাগ স্যার সপোনটো যেটা আছে মই তার সপোন লগত জড়িত আছো একাৰণে মোক বহুত ফূৰ্তি লাগি আছে মই আনন্দ ফিল কৰি আছো আৰু মই গৌৰৱ महसूस কৰি আছো যে মই জয় ভাৰত পাৰ্টি এটা মেম্বাৰ হম। কিমান ভোট আছে? 457 255 ঢেকিয়াজুলি সমষ্টি চাপাই গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ। আগত যেনেকা ওলাই আহিছো আগতে জনা নাছিলো কিন্তু এই জয় ভাৰত পাৰ্টি যেতিয়া জইন কৰিছো বহুত মানে সাহস পাইছো আৰু আগতো এনেকা মানে সাপোর্ট পালে আৰু এই কামখিনি আগুৱাই লৈ যাম বুলি মই আশা আছে আৰু ওলাই আহিছো। মানে মোক বহুত মই সুখী আছো কি মই এজনী ঘৰত থকা বোৱাৰী মানে হাউচ ৱাইফ ঘৰৰ পৰা ওলাই যোৱা নাছিলো কাৰো লগত মানে এনেকা কথা পাতিব সাহস নাছিলে কিন্তু মই আজি ওলাই আমাৰ জয় ভাৰত পাৰ্টিৰ प्रदीप सर जी आमार कारणे करिसे हेतुर कारणे उलाई आइसो जे हेतु एही कारणे जयजुक्त होई মোক बहुत মই फुर्तित आसो आरो आमार जातिर कारणे মই মানে কৰিম বুলি মই মোৰ সাহস এটা হল আৰু মই আগতেও কৰি থাকিম আৰু যিমান পাৰিম হিমানে মই কৰিম আমাৰ গাঁৱৰ কাৰণে আমাৰ সমাজৰ কাৰণে যিমানো জাতি অজাতি সবৰ কাৰণে মই কৰিম বুলি মোৰ সাহসটো বাঢ়ি আহিছে আৰু মই বহুত সুখী হৈ আহিছো। আমি অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ ঘৰত আজি আমি ইয়াত উপস্থিত হৈছোঁ। যিহেতুকে জয় ভাৰত পাৰ্টিটো তেওঁৰ চিন্তাধাৰাত গঠন হৈছিলে আৰু আমাৰ পঞ্চায়তত যিখিনি আমি প্ৰাৰ্থী আমি দিছিলোঁ 25টা জিকি আহিছে আৰু এওঁলোকক আমি সম্বৰ্ধনা জনাবৰ বাবে আমি ইয়াতে মাতিছিলোঁ আৰু প্ৰদীপ ছাৰৰ কবৰত আমি এটা প্ৰে ৰাখিছিলোঁ শ্ৰদ্ধাঞ্জলি ৰাখিছিলোঁ। তাৰ পিছতে আমি ইয়াতে সকলো নৱনিৰ্বাচিত সদস্যসকলক পঞ্চায়ত প্ৰতিনিধিসকলক আমি সম্বৰ্ধনা জনালোঁ। আৰু চাওক আজি আমি 121টা আমি প্ৰাৰ্থী দিছিলোঁ পঞ্চায়ত নিৰ্বাচনত আৰু তাৰ ভিতৰতে আমি 25টা জিকিছোঁ। তো আমি তাকে খুব ক'ব খুজিছোঁ 2025 চন চলি আছে আৰু 2025ত আমি 25টা আমি সদস্য জিকিবলৈ সক্ষম হৈছোঁ। জয় ভাৰত পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী আছিলে সদস্যসকলে আৰু আজি ভাল অনুভৱ হৈছে। আজি প্ৰথমবাৰ আমাৰ জয় ভাৰত পাৰ্টি জন্ম লাভ কৰাৰ পিছত এই আমাৰ প্ৰথম নিৰ্বাচন আছিলে আৰু ইয়াতে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত আমি 25টা আমি জিকিবলৈ সক্ষম হৈছোঁ। তো এইটো আমাৰ গুড চাইন বুলি ক'ব লাগিব, ভাল লাগিছে। ইয়াৰ পিছতে আগন্তুক যি বিটিআৰ ইলেকশ্যন আহি আছে বিটিআৰ ইলেকশ্যনতো আমি প্ৰাৰ্থী দিম আৰু যিহেতুকে পঞ্চায়ত নিৰ্বাচন শেষ হ'ল আমাৰ জয় ভাৰত পাৰ্টিৰ টীম অল অসমৰ পৰা গোটেই এতিয়া আহিব বিটিআৰ নিৰ্বাচনত এতিয়া প্ৰচাৰ চলাব আৰু বিটিআৰ ইলেকশ্যনো আমি তীব্ৰ গতিত আমি এই প্ৰচাৰ চলাই যাম বুলি আমাৰ কেইটা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা কৰিব বিটিআৰ নিৰ্বাচনত? চাওক বিটিআৰত আমি 40টা সমষ্টি আছে
40টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিয়াৰ আমি চেষ্টা কৰিম। তাৰ ভিতৰত য'ত য'ত আমি এতিয়াতো ধৰক আমাৰ কমিটি গঠন হৈ আছে, য'ত য'ত আমাৰ কনফাৰ্ম জিকাৰ লাইন থাকিব তাতে আমি টিকেট দিম। এইখিনি আমাৰ বিধানসভা নিৰ্বাচনত কি হ'ব? চাওক, বিধানসভা নিৰ্বাচনতো আমি এটা এটাকে আমি আগবাঢ়ি আছোঁ। পঞ্চায়তৰ পিছত এতিয়া BTR আহিলে, BTRত আমি প্ৰাৰ্থিত্ব দিম। BTRৰ পিছত আমি যি বিধানসভা নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনতো আমি প্ৰাৰ্থিত্ব দিম। কাৰণ চাওক, সমগ্ৰ অসমতে আমাৰ বহুত জাগাত আমাৰ জয় ভাৰত পাৰ্টিৰ কমিটি গঠন হৈছে আৰু বহুত অন্য অন্য দলৰ নেশ্যনেল দলৰ BJP হওক, কংগ্ৰেছেই হওক, AJP হওক, এইবিলাক দলৰ যি পদবীধাৰী নেতাসকলে আমাৰ লগত যোগাযোগ কৰি আছে জয় ভাৰত পাৰ্টিৰ পৰাই তেওঁলোকে খেলিব বুলি। গতিকে বিধানসভা নিৰ্বাচনত আমি বহুত জাগাত তেনেকুৱা প্ৰাৰ্থী দিবলৈ আমি সক্ষম। জনজাতিকৰণক লৈ আপুনি কি মন্তব্য? সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি মাননীয় আমাৰ আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ ঘৰত আজি এটা এক্সিকিউটিভ বহিছোঁ। লগতে আমাৰ জয় ভাৰত পাৰ্টিৰ যিবিলাক জিকিছে ইহঁতক আমি সম্বৰ্ধনা দিছোঁ, লগতে ইহঁতক ধন্যবাদ দিছোঁ। আৰু আমাৰ এটাই কথা, অসম চৰকাৰক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যিবিলাক দাবী আছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ, এই দাবীবোৰ এই যদি আমাৰ আদিবাসীৰ ওপৰত আস্থা নাই বা ইহঁতে দিয়াৰ ইচ্ছা নাই, দিব নালাগে। কাৰণ আমি বহুত আন্দোলন কৰিছোঁ। ইয়াত যি আমাৰ এটা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে ইমান কান্দি আছোঁ, STৰ কাৰণে ইমান কান্দি আছোঁ। আমি এনেকুৱা এটা পদক্ষেপ ল'ম, আমি যিটো অসমৰ উদাহৰণ দেখিছোঁ, প্ৰমোদ বড়ো ছাত্ৰ আন্দোলন কৰি ছাত্ৰ নেতা হৈ আজি নিজে নিজৰ জাতিক হয়তো বিভিন্ন সমস্যাবিলাক সমাধান কৰি আছে। আমি এনেকুৱা এটা সিদ্ধান্ত ল'ম, এনেকুৱা এটা ভাবি আছোঁ যে আজি যদি অসমক এনেকুৱা ধৰণৰ কাম কৰিলে যদি এনেকুৱা নিজৰ জাতিক নিজে সমস্যা সমাধান কৰিব পৰা যায়, যেনেকৈ আমি ৰাভা আছামক দেখিলোঁ, আছুক দেখিলোঁ, আজি আমাৰ সৰ্বানন্দ সোণোৱালে আছুৰ জাতীয় নায়ক আছিলে। আজি নিজে এনেকুৱা এটা সিদ্ধান্ত লৈ কিনে আজি নিজৰ জাতিৰ, অসমীয়া জাতিৰ এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে যদি পাৰে, এনেকুৱা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ভাবি আছোঁ। আদিবাসী জনগোষ্ঠীক যি অধিকাৰ আছে, এই অধিকাৰটো দিয়াৰ কাৰণে আমাৰ কাষ্ট চাৰ্টিফিকেট, মাটি পাট্টা, ST এইবিলাক আমি কেনেকৈ পাম, এইটোৱে নেতৃত্ব আমাৰ লৈ যাম আগফালে। দেখিবলৈ পোৱা গৈছে যে আজি আদিবাসী জনগোষ্ঠী এটা জয় ভাৰত পাৰ্টি প্ৰতিক্ৰিয়া কৰি আৰু জয়যুক্ত কৰিছে, অনুভৱ কেনেকুৱা? আমাৰ অনুভৱ, আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী জাতিয়ে ৰাইজে এইটো গঠন কৰিছে। ৰাইজৰ লগত চবে ৰাইজে আজি এইটো সঁহাৰি জনাইছে। আমি আজি 25জন ৰাইজে যদি পঠাইছে সদৌ অসম আদিবাসী ছাত্ৰ, আমি ইহঁতক ধন্যবাদ দিছোঁ। আজি অসম চৰকাৰ এই বিধানসভা ভোটত, বিধানসভাত যদি জয় ভাৰত পাৰ্টি ৰাইজে যদি পঠায়, অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আদিবাসীক যদি বুজি নাপায়, ভাৰত স্বাধীন হোৱাৰ পিছত য'ত আদিবাসীসকলৰ 35টা 36টা আমাৰ MLA চিট আছিল, মন্ত্ৰী 10-12টা আছিল, MP আছিল, আজি নাইকিয়া হৈ আছে। ইয়াৰ কাৰণে আদিবাসীয়ে এটা ক্ষোভ হয়তো ক্ষোভ হৈ ওলাই আহিছে। এই ক্ষোভটো হয়তো বিধানসভাত সিহঁতে